নমস্কাৰ আপোনালোকে চাই আছে অসমীয়া টকিজৰ এটা বিশেষ অনুষ্ঠান আজি সমগ্ৰ অসমৰ কাৰণে এটা ভাল দিন সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ভাল দিন আপোনালোকে ইতিমধ্যে গম পাইছে যে সেবাৰ HSLC বা AHM ৰ ৰিজাল্ট ঘোষণা কৰিছে আমাৰ চেনেলৰ সাংবাদিক বন্ধুসকল কিছুমান অঞ্চলত আছে আপোনালোকক A to Z আপডেট দি থাকিবলৈ A to Z খবৰসমূহ দি থাকিবলৈ আমাৰ বন্ধুসকল আছে হয় আমি পোনপ্ৰথমে যাম অবিনাশ কলিতাৰ ওচৰলৈ অবিনাশ কলিতা আপুনি শুনা পাইছে অবিনাশ কলিতা শুনা পাইছে হয় কুলজিত মই বৰ্তমান আপোনালোকক A to Z খবৰ দিবলৈ উপস্থিত আছো কি নাম আছে ঠাইখিনি নামটো কি আছিল ঠাইখিনি নাজনো আহিছে দাদা শুনকচোন হেই এই মই যে বৰ্তমান থিয় হৈ আছো এই ঠাইখিনিৰ নাম কি আছে নাজনা কেমেৰা মাৰবা আইছা কাউমাৰী হয় এখনি কাউমাৰী আচ্ছা আচ্ছা মই বৰ্তমান উপস্থিত আছো কাউমাৰী অঞ্চলত আপোনালোকক মেট্ৰিকৰ A to Z খবৰ দিবলৈ এতিয়া খবৰ মানে মই দেখা পোৱা মতে সেইজন ছাত্ৰ হ'ব লাগে ছাত্ৰ তেওঁ মই অথনিৰ পৰা দেখি আছো গছডালত কোবাই আছে আহকচোন ও ভাইটি ভাইটি কেমেৰা চেমেৰা নিমৰ আগৰ পৰা লুকে থৈছোন ও ভাইটি কি হৈছে ও ভাইটি তুমি এইবাৰ মেট্ৰিক দিছিলা মেট্ৰিক দিছিলো পিছে ৰিজাল্ট কি হ'ল ৰিজাল্ট বেয়া হৈছে ৰিজাল্টৰ বেয়া হৈছে সেইকাৰণে দুখ কৰি আছে ভাইটি ফেলটো কৰা নাই ফেল কৰা নাই তথাপিতো কান্দি আছে এনে ভাইটি তুমি কিমান নম্বৰ পাইছা 94.1 ও স্যার মোৰ মাইকটো দিছে হয় গুৰুজী মই বৰ্তমান আছো ইয়াতে অলপ মাথাটো অলপ নষ্ট হৈ গৈছে এই তাতে বৰ্তমান হাল্লা হৈ আছে নমস্কাৰ নমস্কাৰ তুমি মেট্ৰিক দিছিলা মেট্ৰিক দিছিলো এইবাৰ ৰিজাল্ট ফাটাফাটি হৈছে ফাটাফাটিয়ে মোটামুটি ভালে হৈছে ৰিজাল্ট ফাটাফাটি হৈছে এই ষ্টুডেণ্ট এনজয় কৰি আছে ফাটাফাটি হৈছে তোমালোকে সাপোর্ট কৰি আছা ভাল লাগছে গাউন নাম আইছি একদম কেনে লাগছে ভাল লাগছে গাউন নাম আহি গিছি পিছে মার্ক কিমান পাইছ ভালে পাইছো মার্ক স্যার সকলে যিখিনি সহায় কৰিছিলে সেই কাৰণে ভাল হৈছে ৰিজাল্ট সাগে ভালে লাগিছে স্যার সকলক ধন্যবাদ জনাইছো মোৰ ফালৰ পৰা এনে ভাইটি মার্ক কিমান পাইছ মার্ক কব গলে ভালে পাইছো কিমান মানে 31.1 আছে আৰু গ্ৰেড দিছে নোট হয় এতিয়া আমি আকৌ এটা বেলেগ অঞ্চললৈ যাম তাৰ পৰা আমাৰ ৰিপৰ্টিং কৰি আছে আমাৰ হিৰক ৰয়ে ৰিপৰ্টিং কৰি আছে আমাৰ সাংবাদিক হিৰক ৰয়ে ৰিপৰ্টিং কৰি আছে হয় হিৰক ৰয় আপুনি শুনা পাইছে না হিৰক শুনা পাইছে না হয় কুলজিত এতিয়া মই য'ত আছো ইয়াত মানে আছো এতিয়া গতিকে ইয়াত আজি এটা বিৰাট মানে বিশেষ এটা নিউজ এটা আপোনালোকক দিবলৈ বিচাৰিছো ইয়াত এটা ষ্টেণ্ড কৰিছে ল'ৰা গতিকে আহক আমি তেখেতৰ ওচৰলৈ যাওঁ আমি এইজনে হ'ব লাগে ষ্টুডেণ্ট এখেত আপোনাৰ হয় তেওঁৰ মই দেউতা আৰু তেওঁ মোৰ ছাত্ৰ মানে তেওঁ মোৰ পুত্ৰ কিন্তু তেওঁ মোৰ স্কুলখনতে পঢ়া আছিল আৰু মই তাৰে সেই ভেঞ্চাৰ স্কুলখনৰ হেডমাষ্টাৰ আছিলোঁ যে তেওঁ মোৰ ছাত্ৰ গতিকে তেওঁ মোৰ পুত্ৰ এইটোতো বহুত গৌৰৱৰ কথা পিছে আপুনি কওক আপোনাৰ ল'ৰাজন বা আপোনাৰ ছাত্ৰজন মানে কেনেকৈ সাফল্য অৰ্জন কৰিছে আমাৰ যিহেতু লাইফ চলি আছে আপুনি কওক নহয় মোৰ ল'ৰাজনৰ পঢ়া পাতি একোনে ই মস্ত গাধা দিনে ৰাতি কেৱল ঘূৰি ফুৰে বৰ্তমান সেই আমাৰ এটা নিউজ চলি আছে বৰ্তমান লাইভ ৰ'বক তেতিয়াহ'লে আচ্ছা এতিয়া আৰম্ভ কৰক এতিয়া কওক আপোনাৰ ল'ৰা বা আপোনাৰ ছাত্ৰজনে কেনেকুৱা মানে সাফল্য কেনেকৈ অৰ্জন কৰিলে হয় মই যিহেতু ভেঞ্চাৰ স্কুলত কাম কৰোঁ গতিকে তাক মই ইমানখিনি যথেষ্টখিনি সুবিধা দিব পৰা নাই সি নিজেই যিখিনি কৰিছে আৰু সেইখিনি আৰু সি নিজেই কৰি এইখিনি ৰিজাল্ট কৰিছে তো সেইকাৰণে মই সুখী আৰু ঠিকে আছে বাৰু এতিয়া আমি ছাত্ৰজনৰ পৰা আমি কিছু মন্তব্য ল'ম হয় মই পঢ়িয়ে থাকোঁ মই যেতিয়া টোপনি মাৰোঁ না তেতিয়া মোৰ কিতাপখন আগতে থাকে আৰু টোপনি মাৰিলে মোৰ সেইখনে আগত আহি থাকে মই বহুত পঢ়োঁ আৰু কি ক'ম মোৰ মানে কিতাপ নাছিলে কিতাপ নোহোৱাৰ কাৰণে মই মোৰ লগৰ ল'ৰাৰ পৰা কিতাপ আনিছিলোঁ আৰু তাৰমানে আমাৰ দেউতাই
ফেঞ্চা স্কুলত চাকৰি কৰে না সেইকাৰণে মানে পইচা নাছিলে মোক দিবলৈ কিতাপখিনি আৰু বহিও নাছিলে বহি নোহোৱাৰ কাৰণে মই সেই লগৰ ল'ৰাৰ কিতাপখিনি আনি মই কলপাতত লিখিছিলোঁ সেনেকৈ পঢ়িছিলোঁ হয় বহুত বহুত দুখীয়া ঘৰৰে ল'ৰা পিছে আৰু দুআষাৰমান ক'ব নেকি সেই একো এটা ক'ব লগা নাই মই এটাই কথা ক'ম এই যি বিজুলী ঢেৰেকনি দিয়ে চিকিমিকি যি দিয়ে সেই পোহৰতে পঢ়া মানুহ লাভ নাই তুই জানিছো নিয়া মাছ মাছ স্ক্যান করে নাই ও একটা ঘুরা চাইলা